Good morning friends. So আজি আকৌ এটা নতুন দিনৰ আৰম্ভণি কেনে আছে আপোনালোক সকলো জনাবচোন আশা কৰো সকলো ভালে আছে সো আজি আমি এতিয়া বৰ্তমান গৈ আছো বেংগলোৰৰ কমাৰ্চিয়েল ষ্ট্ৰীট বুলি এখন মাৰ্কেট আছে বৰ্তমান আমি তালে গৈ আছো যেহেতু তাত পাৰ্কিংৰ বহুত প্ৰবলেম হয় সেই কাৰণে আমি অকমান সোনকালে ওলাইছো এয়া আমি ঘৰৰ পৰা জাস্ট ওলাইছো এতিয়া উইন্টাৰ সিজন হয় তথাপিও বেংগলোৰত ইমান বেছি ঠাণ্ডা নহয় গুটে বছৰ প্ৰায় একেই ওয়েদাৰ থাকে এপ্ৰিল মে এই দুমাহ অলপ ঠাণ্ডা অলপ গৰম হয় কিন্তু বাকি গুটে বছৰ প্ৰায় একেই ওয়েদাৰ থাকে নৱেম্বৰ মাহত অকণমান ঠাণ্ডা হয় কিন্তু সোয়েটাৰ নিপিন্ধিলেও হৈ যায় এনেকুৱা বতৰ এয়া আমি লাহে লাহে গৈ আছো আৰু 30 মিনিটছ মানৰ ভিতৰত চাগে আমি পামগৈ ট্ৰাফিকৰ প্ৰবলেমটো আছে বেংগলোৰত আৰু মেট্ৰো কামো চলি আছে সেই কাৰণে ট্ৰাফিকৰ প্ৰবলেম সদায় থাকে কিন্তু আজি যেটো সানডে সেই কাৰণে ইমান বেছি ট্ৰাফিক নাই সো এতিয়া আমি আৰু অলপ সময় ভিতৰতে পামগৈ বেংগলোৰত এটাই ভাল লাগে ইয়াত মানুহে গছ নাকাটে চাৰিওফালে আপুনি গ্ৰীন দেখিব ইয়াত কেতিয়াও মানুহে গছ নাকাটে গছৰ ৰাস্তাৰ সাইডত যদি গছ থাকে তেনেকৈ ওয়াল দিব কিবা কৰিব কিন্তু মানুহে গছ নাকাটে সেয়ে আপোনাৰ এটো বহুত ভাল লাগিব দেখি পেলাই এয়া আমি কমাৰ্চিয়েল ষ্ট্ৰীট পালোহি লাকিলি আমি কাৰ পাৰ্কিংৰ কাৰণেও স্পেচ পালো সো আমি এই দুইটা বজাৰ কৰা হৈছে কিন্তু একচুয়ালি বজাৰখন বহুত ডাঙৰ হয় গুটেখিনি কভাৰ কৰিব নোৱাৰি একচুয়ালি কাৰণ গাড়ী ভৰাব নোৱাৰি ৰাস্তাতপুৰত সেইকাৰণে গাড়ী বহুত দূৰত ৰাখি পেলাই ইয়াত খুজকাহি যাব লগা হয় এনেদৰে ইয়াত গলি থাকে ইয়াত আপুনি ব্ৰ্যান্ডেড বস্তু পাব নন ব্ৰ্যান্ডেডো পাব কম ৰেঞ্জৰো পাব বেছি ৰেঞ্জৰো পাব ইতিমধ্যে আমাৰ হৈ গৈছে প্ৰায় বজাৰ কৰা ইয়াত আসলে বহুত বেছি বাৰ্গেনিং নকৰে বস্তুবোৰৰ দাম কিছুমান ৰিজনেবলে হয় কিন্তু বাৰ্গেনিং আসলে ইয়াত বহুত বেছি নকৰে সেই কাৰণে আমিও বহুত বেছি বস্তু বজাৰ কৰিব লগা হৈছে নাছিলো দুই এটা বস্তু কৰিব লগা আছিল সেইখিনি কৰিলো আৰু সদায় মললৈ গৈই থকা হয় সেয়ে মাজে মাজে ইয়ালে আহিলে ভাল লাগে মলত বজাৰ কৰাত কেনেকে আসলে এনেকে বজাৰ কৰি আমাৰ বেছি ভাল লাগে আৰু এয়া আমি এতিয়া পাৰ্কিং এৰিয়ালৈ গৈ আছো অলৰেডি বহুত দেৰিও হৈ গৈছিলে সেই কাৰণে ভাবিলো আজিলৈ ইমানতে সামৰো বজাৰ এতিয়া আমি ৰিটাৰ্ণ হওঁ আৰু সো এয়া পাৰ্কিং এৰিয়ালৈ আমি গৈ আছো আৰু এতিয়া বজাৰ কৰি আমি আহি আছো অলৰেডি লাঞ্চ টাইম হৈছিলে সেই কাৰণে আমি ভাবিলো লাঞ্চটো বাহিৰতে কৰি যাওঁ আৰু তাৰ পিছত আমি এয়া এখন নাগা ৰেষ্টুৰেণ্টলৈ গৈ আছো সাউথ ইণ্ডিয়ান ৰেচিপিটো খাই থকা হয় হে ভাবিলো আজি অকমান বেলেগ এটা টেষ্ট কৰি চাওঁ হাজবেণ্ডে একচুয়ালি এখন ৰেষ্টুৰেণ্টত খাইছে মই খোৱা নাছিলো এয়া হৈছে খৰিচা দিয়া চিকেন কাৰী আমিতো অসমীয়াই মেইনলি খৰিচা দিয়া মাছৰ টেঙা জোলখনে বেছি ভাল পাওঁ কিন্তু তেওঁলোকে আসলে এনেকেও খায় এইটো লৈছিলো চিকেন ফ্ৰাই স্টাৰ্টাৰ হিচাপে কিন্তু এইটো তিলৰ তেল দি ফ্ৰাই কৰা হৈছিল সেই টেষ্টটো একদম বেলেগ আছিল ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে জিংগ্ৰন কোনবা যদি বেংগলোৰত থাকে কেতিয়াবা ট্ৰাই কৰিব পাৰে মই ইউনিক টেষ্ট এটা পাব কিন্তু বহুত বেছি ওয়াও নহয় কিন্তু কিবা এটা ইউনিক হয় আৰু লগতে এয়া সবজি এটা আমি অৰ্ডাৰ কৰিছিলো সিম্পল সবজি কিন্তু টেষ্টটো ভালে আছিল এয়া আমি বৰ্তমান পাইছো সাউথ ইণ্ডিয়ান মল এই মলটো আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় মলটো এনেদৰে সজাই ৰখা হৈছে খ্ৰীষ্টমাছৰ কাৰণে মেইনলি এইবোৰ এনেকৈ সজাই ৰখা হয়
এই মলটোত একচুৱেলি সাউথ ইণ্ডিয়ান সিল্ক কাঞ্জিভৰম সিল্ক এই বস্তুবোৰ বহুত ভাল ৰেঞ্জত ভাল কোৱালিটি পোৱা যায় এতিয়া মই বজাৰখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নহয় জানো একচুৱেলি আমি অসমলৈ গৈ আছোঁ অলপ দিনৰ পাছতে চ' সেইকাৰণে ঘৰৰ মানুহ হ'লে এনেই কিবা এটা লৈ গ'লে ভাল লাগে চ' এইখন শাৰী লৈছোঁ মোৰ ইনলজৰ কাৰণে ব্লু কালাৰৰ ইয়াত এনেদৰে এমব্ৰইডাৰী আছে আৰু ব্লাউজটো হৈছে পিংক মায়ে এনেকুৱা ডাৰ্ক কালাৰ ভাল পায় আৰু এইটো কুৰ্তা এটা লৈছোঁ এইটো ভাল লাগিলে কাৰণে লৈ থলোঁ মাল্টি কালাৰ হয় ৰেড য়েলো ব্লেক অকণমান লং হয় চ' এইটো এটা কুৰ্তা লৈছোঁ এইটো হৈছে মোৰ বাৰ কাৰণে লৈছোঁ ফ্ৰক এটা স্লিভলেছ এইটো এনেকুৱা লৈছোঁ মানে বাহঁত আন্দামান ফুৰিব যোৱা কথা আছে সেইকাৰণে সেইটো হিচাপতে লৈছোঁ যাতে তাত পিন্ধিব পাৰে আৰু এইটো লৈছোঁ মোৰ ব্ৰাদাৰ ইন ল কাৰণে লৈছোঁ মেক্সৰ পৰা লৈছোঁ এইটো টি চাৰ্ট এইটো কালাৰটো ভাল লাগিলে চ' এইটো তাৰ কাৰণে লৈছোঁ আৰু এখন শাৰী লৈছোঁ এইখনো গিফ্টৰ কাৰণে হয় এইখন কাঞ্জিভৰম চিল্ক শাৰী এইখন সেই সাউথ ইণ্ডিয়ান মলৰ পৰাই লৈছোঁ কমপ্লিট ৰেড গোটেই বডিটোত আৰু আঁচলটো এনেকুৱা গ্ৰীণ এইটো হৈছে বডি কমপ্লিট বডিটো এনেকুৱা হয় আৰু আঁচলটো গ্ৰীণ হয় আৰু দুটা টুপি লৈছোঁ এটা হাজবেণ্ডৰ কাৰণে এটা মোৰ কাৰণে আৰু মোজা লৈ আছোঁ এইটো আৰু এটা মোৰ কাৰণে কুৰ্তা লৈছোঁ য়েল্লো কালাৰৰ এনেকুৱা অকণমান লং হয় কুৰ্তাটো আৰু এয়া এটা বেগ লৈছোঁ ৰাউণ্ড শ্বেপৰ আৰু মোৰ এই ব্লগটো আজি এইখিনিতে সামৰণি মাৰিছোঁ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব থেংক ইউ